নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকতো জানেই হোৱাটছআপৰ ডেইলি নিউ ফিউচাৰ আছে, আপোনালোকে সেইটো ইউজ কৰিব পাৰে। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এনেকৈ এটা হোৱাটছআপৰ ট্ৰিক্স লৈ আহিছোঁ যে আপোনালোকৰ কাৰণে বহুতেই ইউজ কৰে। বন্ধুসকল, আহক আমি সময় নষ্ট নকৰি হোৱাটছআপটো অ'পেন কৰি আপোনালোকক দেখাই দিওঁ বা জনাই দিওঁ যে আপোনালোকৰ ট্ৰিক্সটো কি। প্ৰথমতে আমি হোৱাটছআপটো অ'পেন কৰিলোঁ। কৰাৰ পিছত আপুনি দেখিবই পাৰিছে, যোৱাৰ পিছত আপুনি চাওক, ইয়াত যোৱাৰ পিছত 3 ডটত যাব গ্ৰুপ ইনফো। ইয়াত যোৱাৰ পিছত আপুনি এইটো দেখিব পাৰিছে গ্ৰুপ ছেটিঙত যোৱাৰ পিছত আপুনি দেখিব পাৰিছে যে গ্ৰুপ যোনটো আছে যে আপোনাৰ বাহিৰে কোনো মানে অসভ্যতা কৰিব নোৱাৰে। মানে অনলি এডমিনছত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গ্ৰুপত কোনোবাই আইকন চেঞ্জ কৰিব নোৱাৰিব, নাম চেঞ্জ কৰিব নোৱাৰিব, ফটো চেঞ্জ কৰিব নোৱাৰিব, একোৱেই নোৱাৰিব। বন্ধুসকল, এইটো হৈ গ'ল এটা গ্ৰুপৰ কাৰণে এটা ট্ৰিক্স। এতিয়া নেক্সট ট্ৰিক্সটো হৈ গ'ল আপোনালোকৰ কাৰণে। বন্ধুসকল, এতিয়া হৈ গ'ল আপোনালোকৰ নেক্সট ট্ৰিক্স। এই ট্ৰিক্সটো হৈ গ'ল, যদি আপোনালোকে কোনো ৱেবছাইটৰ নম্বৰ মানে পাছৱৰ্ড পাহৰি গৈছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ জানিব? প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। কৰাৰ পিছত 3 ডটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট গুচি যাব ছেটিংছত যোৱাৰ পিছত এইটো আপুনি একোৱেই নকৰি পেলাই আপুনি একদম এইটো দেখি পাইছে নহয়, ছেভ পাছৱৰ্ড, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এইটো চাওক, আপুনি ইয়াত দেখাই আছে ভিউ এণ্ড মেনেজ ছেভড পাছৱৰ্ড google.com। আপুনি এবাৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ খুলি আহিব। খোলাৰ পিছত আপুনি দেখি পাইছে আপুনি কোনটো ইমেইল আইডিত তুমি সেইটো কৰিব বিচাৰিছিলে, চাইন ইন কৰিব লাগে। আৰু এতিয়া মই য়েছ কৰি দিলোঁ। কৰাৰ পিছত মই কোনটো ৱেবছাইট অ'পেন কৰিছোঁ সেইবিলাক আপুনি দেখিব পাৰিছে। এইটো চাওক, ফ্লিপকাৰ্ট আছে, গুগল আছে, বহুত ধৰণৰ আছে। আপুনি যোনটো ইয়াত আইকন দেখি পাই আছে, এইটোত যদি ক্লিক কৰে আপুনি শ্ব' কৰি দিব। ধৰক আপোনাৰ ফ্লিপকাৰ্টৰ সাধাৰণ দেখাই দিছোঁ, লোডিং হৈ গ'ল। এইটো চাওক, মোৰ পাছৱৰ্ডটো শ্ব' কৰিছে। এতিয়া হৈ গ'ল আপোনালোকৰ কাৰণে নেক্সট ফিউচাৰ। বন্ধুসকল, এতিয়া হৈ গ'ল আপোনালোকৰ নেক্সট ট্ৰিক। আপোনালোকে যদি ইউটিউব ইউজ কৰে, তেওঁলোকৰ কাৰণে এইটো বহুতেই ইউজফুল। বন্ধুসকল, আহক আমি জানো এইটো কেনেকৈ হেৰি কৰে। মই ইউটিউব অ'পেন কৰিলোঁ। কৰাৰ পিছত মই ইয়াত ক্লিক কৰিলোঁ মাই চেনেল। যোৱাৰ পিছত আপুনি ছেটিংছত গুচি যাব। ছেটিংছত যোৱাৰ পিছত আপুনি ডাইৰেক্ট চেনেলত ক্লিক কৰিব। কৰাৰ পিছত এইটো চাওক, ৰিমাইণ্ড মি টু টেক এ ব্ৰেক। যদি ৰাতি ইউটিউবৰ ভিডিঅ' চাই শুব বিচাৰে, টোপনি গৈ আছে, সেইটো সময়ত যদি আপোনালোকে মোবাইল থৈ পেলাই আপুনি টোপনি মাৰে, যে নেট চলি থাকে, সেইটো সময়ত আপুনি কি কৰিব পাৰে? এইটো চাওক, ইয়াত চাওক 15 মিনিটছ, 30 মিনিটছ, 60 মিনিটছ, 90 মিনিটছ আৰু 180 মিনিট আছে। আপোনালোকে যোনটো ইউজ কৰিব বিচাৰে আপোনালোকে সেইটো ইউজ কৰিব পাৰে। যে এইটো হোৱাৰ পিছত অট'মেটিকলি আপোনাৰ ৰিমাইণ্ডাৰ হৈ পেলাই ইউটিউবটো ক্ল'জ হৈ যাব। বন্ধুসকল, এই ট্ৰিক্সটো আপোনালোকৰ কেনেকৈ লাগিছে? যদি ভাল লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু এনেধৰণৰ ট্ৰিক্স আপোনালোকৰ ওচৰত লৈ আহিম। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভাল লাগিলে লাইক এটাটো কৰি দিবই। ইমান ধৰণৰ ট্ৰিক্স যদি আপোনালোকক দিছোঁ, লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ যদি নতুন দৰ্শক হৈ থাকে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টেক কেয়াৰ।